আপুনি ইমানো অপৰিষ্কাৰ নহয় যে ঈশ্বৰে আপোনাক পৰিষ্কাৰ কৰিব নোৱাৰে অৰ্থাৎ আপুনি হৃদয়ৰ পৰা মনৰ পৰা ইমানো লেতেৰা নহয় যে আপোনাক ঈশ্বৰে পৰিষ্কাৰ কৰিব নোৱাৰে বা শুদ্ধ কৰিব নোৱাৰে আপুনি ইমানো ভাঙি যোৱা নাই যে ঈশ্বৰে আপোনাক বনাব নোৱাৰে কিছুমান ভাঙি যায় যে সকলো শেষ হৈ যায় বুলি ভাবে কিন্তু ইমানো আপুনি ভাঙি যোৱা নাই যে ঈশ্বৰে আপোনাক পুনৰাই তেওঁ নিজ হাতেৰে বনাব নোৱাৰে আপুনি ঈশ্বৰৰ পৰা ইমানো দূৰ যোৱা নাই যে ঈশ্বৰে আপোনাৰ কাষ চাপিব নোৱাৰে আপুনি এইটো ভাবিব নালাগে যে ঈশ্বৰ মোৰ পৰা দূৰ হৈছে আপুনি নিজকে ইমান দুখিত নাভাবিব দুখী হয় মই বুলি ভাবি নাথাকিব যে ঈশ্বৰে আপোনাক ক্ষমা কৰিব নোৱাৰে আৰু আপুনি নিজকে ইমান অযোগ্য বুলি নাভাবিব যে ঈশ্বৰে মোক প্ৰেম কৰিব নোৱাৰে বুলি কিনে আপুনি ঈশ্বৰৰ ওচৰত আহক ঈশ্বৰে সেই অযোগ্যকো তেওঁ যোগ্য কৰি তোলে আৰু তেওঁ ভাঙি যোৱাকো তেওঁ পুনৰাই নিৰ্মাণ কৰিব পাৰে অশুদ্ধতাকো তেওঁ শুদ্ধ কৰিব পাৰে প্ৰেজ দ্য লৰ্ড আজি আপুনি যি অৱস্থাত আছে যেনেকুৱাই আছে আপুনি অশুদ্ধতাত আছে পাপত আছে নিজকে দুখিত অনুভৱ কৰিছে নিজকে অযোগ্য হিচাপে ভাবি আছে আপুনি যিয়ে পৰিস্থিতিত আছে ঈশ্বৰৰ ওচৰত আপুনি কাষ চাপি আহক ঈশ্বৰে পুনৰাই আপোনাক আঁকোৱালি ল'ব হালেলুয়া প্ৰেজ দ্য লৰ্ড